মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি অমৃত উদ্যান গৈছিলোঁ চাবলৈ ৰাষ্ট্ৰপতি ভৱন। এতিয়া ওপেন হৈছে, আপোনালোকে আহি চাব পাৰে। দিনাখন ছানডে আছিলে, বহুত মানুহ হৈছিলে আৰু বন্ধ হ'বলৈ বেছি দিন নাছিলে। সেইবাবে আপোনালোকে ফুলতকৈ বেছি মানুহে দেখিব। মই এয়া ফেব্ৰুৱাৰী মাহত কৰা ভিডিঅ' হয়। আহক ভিডিঅ'টো চাওঁ আৰু শেষলৈকে মই ক'ম ইয়াত কি নিব পাৰি, কি নিনিব পাৰি বা কি নীতি নিয়ম মানি চলিব লাগে আপোনালোকে। আহক ভিডিঅ'টো একেলগে চাওঁ। जल्दी आओ।
আমি অমৃত উদ্যানখন চাই ওলাই আহিলো এই গেটখনেৰে। আপোনালোকে গ'লে দেখিবলৈ পাব। বাহিৰত ওলাইও আপোনালোকে চাৰিওফালে ফুলে ফুল দেখা পাব। ইয়াত সকলো ধৰণৰ সুবিধা ৰাখি থোৱা আছে। অমৃত উদ্যান 15 আগষ্টৰ পৰা 31 ছেপ্টেম্বৰলৈকে খোলা আছে। আপোনালোকে আহি চাব পাৰে। কি নীতি নিয়ম মানে উদ্যানখনৰ ভিতৰত আপোনালোকে কোনো ধৰণৰ খোৱা বস্তু, নিচাজাতীয় বস্তু আৰু তাহাজাতীয় বস্তু নিব নোৱাৰে। আপোনালোকৰ যদি সৰু সৰু ল'ৰা-ছোৱালী আছে তেতিয়াহ'লে সিহঁতে বেবী ফুড নিব দিব। আৰু এই উদ্যানখনৰ টিকট সম্পূৰ্ণ ফ্ৰী হয়। আপোনালোকে অনলাইন যোগে ইয়াত কৰি ল'ব পাৰিব। বিশুদ্ধ খোৱা পানী ফ্ৰী দিয়া হয় আৰু ইয়াত খাদ্যৰ দোকান আছে। আপোনালোকে কিনি খাব পাৰে। আমি তাতেই কিনি খালো। আজিলৈ আহিলো। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক নিশ্চয় কৰি দিব।